আৰু মই এতিয়া বহি আছোঁ বিচনাৰ ওপৰত, কাৰণ কালি মোৰ এইটো চাওক কি হ'ল, আঙুলি একদম পুৰি পুৰা জুলুঙা উঠি আছে, এইটো ঠিক হোৱাই নাই। আৰু মোৰ হাতখন চাওক পুৰি কিনে কি অৱস্থা হ'ল, যোৱাকালি ভাপে পুৰিল। আৰু যোৱা এসপ্তাহ ধৰি বৌ নাই, জানে আপোনালোকে বৌ থাকিলে কিমান ভাল লাগে। আৰু আজি আহিব, আজি কেনে মনটো ভাল। আৰু আজি সন্ধিয়া অকণমান এনেই খোজকাঢ়িব যাম, এতিয়া যিহেতু কাৰ্ফিউ ওলাব নোৱাৰি, ঘৰৰ ওচৰতে একদম ওচৰতে ৰাস্তাটো আছে, ৰাস্তাটোতে একপাক খোজকাঢ়িব পাৰিম আমি দুজনীয়ে। আৰু আমি চাওঁ আহকচোন, বৌক সোধোঁ কি কৰি আছে বৌয়ে। বহুত দিনৰ মূৰত এইবাৰ ঘৰলৈ আহিলোঁ, এসপ্তাহ থাকিলোঁ, কেনেকৈ সময়বিলাক গুচি গ'ল গমেই নাপালোঁ। খুব ভাল লাগিলে মনটো, এতিয়া আজি বেয়াও লাগি আছে। আজি ঘৰলৈ আকৌ উভতি যামগৈ, ভণ্টিও আহিছে, দুইজনীয়ে ধুনীয়াকৈ আমি ভাত চাত খালোঁ, কথা চথা পাতিলোঁ, ঢেৰ লেকচাৰ দিলোঁ। বিয়াৰ পিছত তাইকো মই বহুত দিনৰ মূৰত লগ পাইছোঁ। তাৰপিছত আশাও ঘৰত অকলে আছে, তাইলৈও বহুত মনত পৰিছে। আজি যামগৈ আৰু বহুত দিন হৈ গ'ল, বাকো চাগে আপোনালোকে চেনেলত দেখা নাই। বাৰো গাটো ভাল নাছিলে, আপোনালোকক দেখাইছিলোঁ, ক'ভিড হৈছিলে, তাৰপিছত বহুত উইক হৈ গ'ল। তাৰপিছত আৰু বহুত কিছুমান এনেকৈ কিবা কিবি হৈ আছে, যাৰ কাৰণে বায়ে ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া ৰিচেণ্টলি পৰহি তাইৰ দাঁতো সৰাই আহিছে, তাৰমানে বেমাৰে পূৰা আগচি ধৰিছে, বেমাৰ এতিয়ালৈকে পূৰা ঠিক হোৱাই নাই। গতিকে অতি সোনকালে তাইৰো ভিডিঅ' পাম, আৰু তাইকো চাই লওঁ আজি কি কৰি আছে তাই। আপোনালোক সকলোৰে খবৰ কেনেকুৱা? আৰু মোৰ বৰ্তমান বাৰু ভালেই খবৰ, কিন্তু মোৰ এনেই অলপ দিন আগতে মোৰ ক'ভিড হৈছিলে, তো আপোনালোকে গম পায়েই। তাৰপিছত হৈ গ'ল মোৰ দাঁতৰ বিষ, গুৰি দাঁতৰ বিষ, তাৰপিছত এইটো মই পৰহি দাঁতটো সৰাই আহিছোঁ। এতিয়া মানে ইনজেকশ্যন লৈ লৈ মানে মাথা ঘূৰাই থাকে আপোনাৰ, এইটো মানে বহুত প্ৰব্লেম। এতিয়া মই অকণমানহে লাহে লাহে ভাল পাইছোঁহে। তাৰপিছত সেইটো কাৰণে মই ভিডিঅ' বহুত দিন বনাব পৰাই নাই, আৰু অতি সোনকালে মই আকৌ ব্লগ বনাবলৈ কাৰণে চেষ্টা কৰিম। আপোনালোক সকলোৰে খবৰ কেনেকুৱা আপোনালোকে কমেণ্ট কৰি আমাক জনাব তেতিয়াহ'লে। আৰু এতিয়া মই যাম কিটচেনলৈ, কিটচেনত গৈ মই অলপমান খানা চানা বনাওঁগৈ, দুপৰীয়া খানাখিনি। আৰু তাৰ কাৰণে হেল্প কৰি দিব হাজবেণ্ডে অলপমান, কাৰণ আঙুলিটো এইটো অৱস্থাৰ কাৰণে। আৰু আঙুলিটো এইটোৰ কাৰণে আপোনালোকৰ তাত কিবা হোম ৰেমেডিজ আছে নেকি জনাব, যদি আছে আপোনালোকে ক'ব কেনেকৈ ঠিক কৰিব পাৰি। हम जा रहे हैं किचन पे और देखते हैं, ये देखिए এইটো চাওক, মছলি ধুই কৰি ৰেডি কৰি থৈ দিছোঁ, ইয়াত আজি বনাব লাগিব। আৰু মই এতিয়া বনাম একাপ স্পেচিয়েল গাখীৰ দিয়া চাহ, বিৰাটেই টেষ্টি হয়। মই নিজে নাখাওঁ বাৰু, বাকী হাজবেণ্ডক খাবৰ কাৰণে বনাই দিওঁ, বাকী মাহঁতক খাবৰ কাৰণে বনাই দিওঁ। এতিয়া 3 কাপ গাখীৰ দিয়া চাহ বনাম, একদম স্পেচিয়েল। ইয়াৰ কাৰণে মই 4টা ইলাচি ক্ৰাছ কৰিছিলোঁ, এইকেইটা মই ইলাচিকেইটা দি দিছোঁ ইয়াতে। এই চাহ কাপত দি দিম এতিয়া 2 চামুচ চাহপাত দিম। চাহপাত দি মই ধুনীয়াকৈ এতিয়া উতলিবলৈ দিম। ইয়াতে মই চেনি দি দিছোঁ, এইফালে চাহ উতলি আছে। এতিয়া মই ইয়াক টেষ্টি কৰিবৰ কাৰণে দিম, এটা স্পেচিয়েল কৰিবৰ কাৰণে মই মিঠাই মেড এতিয়া মই ইয়াতে 1 চামুচ দি দিম। আৰু স্পেচিয়েল চাহ কাপৰ কালাৰ চাওক, কি ধুনীয়া কালাৰ হৈছে, ট্ৰাই কৰিব ঘৰত এনেকৈ। আৰু এতিয়া মই মাছ ভাজি লওঁ, লগতে এয়া জিকা দি তৰকাৰী বনাই লওঁ, তৰকাৰী বনাই কিনে আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে চাওক, মোক হেল্প কৰি দিয়া মানুহবিলাকে কেৰমৰ গুটি উলিয়াইছে। ফ্ৰেণ্ডছ, আমি মনত ৰাখিম এইবোৰ মানুহৰ কাহিনী। এইফালে দেউতাইহে মোক পাচলি কাটি দি আছে, আৰু তেওঁ এতিয়া হেল্প কৰিব লাগে বুলি তেওঁ কি কৈছে, শ্বৰ্ট দেখাব, কেৰমৰ শ্বৰ্ট দেখায়। আগতে মই সোঁহাতে খেলোঁ আৰু বাঁহাতে খেলে, মোৰ আৰু যে বৰ বেছি কাহিনী। আহক তেনেহ'লে মোৰ দুটামান শ্বট চাওঁ। মই ইমান ভালকৈ নোৱাৰোঁ, কাৰণ মই বেছি খেলি নাথাকোঁ যে, তথাপি মাজে মাজে খেলোঁ। আৰু যিসকল আমাৰ চেনেলৰ নতুন ভিউৱাৰ্ছ, তেওঁলোকলৈ এটা ৰিকুৱেষ্ট যে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো দবাই দিব। এইটো পূৰা ফ্ৰী হয়। আৰু এতিয়া খোজকাঢ়িবলৈ ওলাইছোঁ, খোজকাঢ়িব ওলাওঁতে আমাৰ কাষৰ জিমতে এয়া আছিলে দাদাই জিম মাৰি আছে। চিনি পাইছে চাগে দাদা। আৰু দাদাই এতিয়া মোক কৈছে, কি মাৰিব দিছে মোক, ডাম্বেল মাৰিব দিছে মোক। হাত ৰখি যাব, ডাম্বেলৰ হাতকেইটা আপোনাৰকেইটা চাওক আৰু মোৰকেইটা চাওক, এইকেইটা চাওক। নাযাওঁ, এই কাষতে আছে জিম, আৰু এইফালে ইনষ্ট্ৰাক্টৰ আছে, এয়া নন্দুদা।
নন্দু দা হাই কৰি দিয়ক আপোনাৰ দেখাই দিয়ক এইটো এয়া ইনষ্ট্ৰাক্টৰ সাংঘাতিক ইনষ্ট্ৰাক্টৰ এতিয়া মই কোনটো পাৰোঁ মই এটাও নোৱাৰোঁ কিন্তু মই মাৰাই নাই নোৱাৰোঁ সৰু দাম পালে কেনেকৈ মাৰোঁ নেকি এনেকৈ মাৰোঁ যেনেকৈ মাৰিছোঁ 10 কেজিমান হ'ব নেকি কিমান এপোৱামান হ'ব নে সদায় মাৰিলে হৈ যাব এনেকে নাই নোৱাৰোঁ দেই সদায় মাৰিলে হৈ যাব খোজকঢ়াই গৈছে আমি খোজতে নহওঁগে নেকি মাৰি আছে জিম মাৰি আছে চিটাপ মাৰি আছে এতিয়া মানুহ নাই ইমান বন্ধ আছে যে জিম বন্ধৰ কাৰণে এতিয়া যথেষ্ট কম যথেষ্ট কম মই ডাম্বেল চাম্বেল মাৰি কৰি বডি বনাই আহিলোঁ এয়া বৌয়ে লেহেমকৈ আহি পেলাই আৰু কি কৰিছে ড্ৰেছ চাওক জোতাও নাই আজি খোজ কঢ়া মানুহৰ আমি বেছি দূৰ নাযাওঁ আচলতে আজি মই কৈছোঁ চেণ্ডেল পিন্ধিয়ে যাওঁ বেছি দূৰ নাযাওঁ আৰু ওচৰে পাজৰতে আমি আছোঁ যি হাজবেণ্ডে বনাই আনিছে এইফালে তলত বহি লৈছে দেখিছে নহয় একদম মেগী বনাই আনিছে আনি তলত বাতিকেইটা লৈ গৰমে গৰমে বহি লৈছে তলত এতিয়া খাবৰ কাৰণে আজি মই বনোৱা নাই আজি হাজবেণ্ডে বনাইছে চাওক বিশেষ একো নাই চুপ টাইপ বনাই লৈছোঁ মেগীটো দেখাততো ধুনীয়া হৈছে এতিয়া খাবহে কেনেকুৱা হৈছে খাই কেনেকুৱা হৈছে মই নিজে বনাই নিজে ক'লে কেনেকুৱা বেয়া হ'ব ন বেয়া হ'ব মই কৈ আছোঁ মেগীটো এনেও ধুনীয়া লাগে খাবলৈ আৰু এইটো বঢ়িয়া হৈছে খালি অকণমান জ্বলাটো ধুনীয়া হৈছে আৰু মানে জ্বলা হৈছে বাকী বঢ়িয়া হৈছে সন্ধিয়া সময়ত খাবৰ কাৰণে